क'क्राझार जिल्ला जोबथेसालियाव 47 बोसोर बैसोनि आन्डार ट्रायल कैदिया गावखौ फोथैना लादों। कारण इटु पुलिसर जिम्बात थाकी जेलते मरिल और किहर कारणे एनेको हल उचित तदন্ত लागे आमार इटु कारणे आमार बहुत आवेदन। नंगौ 8 मे एबा मैया बृहस्पतिबारनि हर गेजेराव क'क्राझार जिल्ला जोबथेसालिनि लांगोनायाव 47 बोसोर बैसोनि सासे आन्डार ट्रायल कैदिया गावनि जिउखौ फोजोबना लादों। दिनै 9 मे एबा शुक्रबारनि फुङाव जिल्ला पुलिसनि नुजाथिनायाव गोथैसोखौ बोखांनो हायो आरो पस्टमर्टेमनि थाखाय दैथायहरनाय जायो। गावखौ फोथैना लानाय आन्डार ट्रायल कैदिखौ चिरां जिल्ला बासुगाव पुलिस थानानि सिङाव थानाय सोनाब खाथलपारा गामिनि थागिरि नकुल मण्डल होनना सिनायथि होदों। मख'नो गोनांदि थांनाय 30 एप्रिल खालि नकुल मण्डला हाजों सोमोन्दो थानाय नखरारि दान्थे बिदान्थेनि थाखाय गावनि फंबाय सहदेब मण्डलखौ गोबौ हाथियारजों गाग्लोबदोंमोन, जायनि जाहोनाव गोब्राब जखम जादोंमोन। जाथायनि उनाव बासुगाव पुलिसा नकुल मण्डलखौ खायो आरो दायजों लोब्बा थानाय बिथांखौ क'क्राझार जेलाव दैथायहरदोंमोन। পুলিশে আটক কৰিছিল আৰু আটক কৰাৰ পিছত জেল খাইছিল কি কয় তেওঁৰ ভাইকক হাতত দাদি কোপ দিছিলে তাৰ কাৰণে জেল খাইছিলে আৰু জেল খোৱাৰ পিছত জেলতে মানুহজন মৰিছিলে আৰু অলমীয়া আছিল যে মানুহখন ভৰিটো মাটিতে থিয় হোৱা আছিল। একটা চক্ৰান্তমূলক কাহিনী হৈছে এইটো, আমি এইটো ভালভাৱে বুজিব পৰা নাই কাৰণ এইটো পুলিচৰ জিম্বাত থাকি জেলতে মৰিল আর কিহর কারণে এনেকুৱা হল উচিত তদন্ত লাগে আমার এটার কারণে আমার বহুত আবেদন। কিমান দিনৰ পৰা আছিল জেলতে আজি 8 দিন মান হল, 8 দিন মান হল বাসুগাঁও থানার পৰা জেলতে রেফার করছে আর জেলতে তার মৃত্যু হয়। আর জেনেৰেল লেট্ৰিন কোঠাতে তাক ওলমাই আছিল, ভৰিটো তলত মাটিতে লগা আছিল আর এইটোতো জেলৰ পুলিচৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে। আর কি বিচাৰি আপোনালোকে এতিয়া আমি ন্যায় বিচাৰো কিহৰ কাৰণে এনেকুৱা হল। এইটো মানুহটো জিম্বাত আছে, জেলৰ পুলিচৰ জিম্বাত আছিল, পুলিচৰ জিম্বাত থাকি পুলিচে কি কৰিলে, কি পাহাৰা দিলে, এইটোৰ কাৰণে আমি ন্যায় বিচাৰি আছো। জেলৰ ওপৰত যি বিচাৰ কৰিব লাগে আপোনালোকে কৰক। আপনি কি বলে ভাবিছে মানে আত্মহত্যা না হত্যা করা বলি করছে? আত্মহত্যা আমার তো প্রসেস আছে, একটু বেলেগে মারি ওলমাই থৈছে বলি, কারণ কি কারণে ভরিটো মাটিত থিয় হওয়া আছিল। রশিটো লং পেন্ট, এটা লং পেন্টের লগত লং পেন্ট দিয়ে ইয়াতে মারি ওপৰত থৈছিল। তাতে কিবা ছোট একটা ওয়ালত একটা পাংখা আছে, পাংখার লগত ওলমি থাকা আছিল। আর এইটো আমি বারবার কৈছো ভালকৈ চাইছে নে? ভালকৈ মই নিজে গৈ চাইছো, ওচৰত যাই চাইছো, লাৰি চাইছো, কিন্তু ভৰিটো তলতে আছিল। আর এইটো আমি মেজিষ্ট্ৰেটৰ ওচৰত জেলতো কৈছো কি কাৰণে এনেকুৱা হল, আপোনালোকে পাহাৰা দিয়া সত্ত্বেও মানুহ জেলৰ পৰা কেনেকৈ মৰিল, আপোনালোকৰ জিম্বাত আছিল, এইটো আমাক ঠিকমতে চাব পৰা নিদিয়ে। আর আপোনালোকে বারবার কৈ থাকে সুইসাইড দিছে, সুইসাইড হলে পুলিচে কি কৰিছে, পুলিচে তাতে জেলত কি কৰিছে, পুলিচে হেফাজতত থাকি মানুহজন কিয় মৰিল, ইয়াৰ কাৰণে আমাক ন্যায় বিচাৰ লাগে, ইয়াৰ কাৰণে আমি ন্যায় বিচাৰ লাগে আর উচিত তদন্ত হ'ব লাগে। এইটো উচিত যাতে সরকারে উচিত তদন্ত করে কিহর কারণে এনেকুৱা হল। এই তারিখে আছে বাসুগাঁওৰ পৰা আজি 8 দিন, কয় তারিখে, তারিখটা কত আছিল? 30 তারিখ। পুলিশ প্রশাসন 28 তারিখত থানাত লৈছিল, থানাত এদিন রাখি তাৰপিছত ইয়াতে জেলতে রেফার করছে আর কি, কোকৰাঝাৰত লৈ আহিছিল। কোকৰাঝাৰ জেলত আজি ঘৰৰ মানুহ চাবা আহিব বুলি রেডি হয়ে আছে, ইয়ার মাজতে কোকৰাঝাৰৰ পৰা ফোন গেছে মানুহজন সুইসাইড কৰিছে। আমি তারপরে কৈছো সুইসাইড যে হল পুলিচৰ জিম্বাত থাকি কেনেকৈ সুইসাইড হল, পুলিচে কি কৰিলে। আমি যদি গরু রাখল হয়, গরুটো ভালমতে নচৰাও তেনেহলে আমার কি উপায় হব, আমি কেনেকৈ রক্ষা কৰিম। এই কাৰণে যার যেটো ডিউটি উচিত ডিউটি কৰিব লাগে আর ইয়াৰ কাৰণে আমি উচিত তদন্ত বিচাৰিছো।